আচ্ছা, অভিযানটো মানে এনেকুৱা আছিল, মণিপুৰ দেশৰ পৰা এখন বাছ আহি আছিল। বাছখনৰ নাইট বাছ, বাছখনৰ নম্বৰ আছিল MN011938। বাছখন আমাৰ লাহৰীজান আৰক্ষী চকীৰ সন্মুখত যিটো 24 ঘণ্টাৰ যিটো নাকা তালাচী, নেশ্যনেল হাইৱে 36ৰ যিটো 24 ঘণ্টা নাকা তালাচী আছে, তাৰপিছত আমাৰ চেক কৰাত গাড়ীখনৰ পিছফালে থকা এটা চেম্বাৰত এটা বস্তা, মানে কুৰিয়াৰ বস্তা বুলি আনিছিল। বস্তাটো সন্দেহত আমি বস্তাটো খুলি চালোঁ। বস্তাটো খুলি চোৱাৰ পাছত আমি 32টা তাতে চাবোনৰ কেছ পালোঁ। আৰু চাবোনৰ কেছ 32টা চাবোনৰ কেছকেইটা খুলি দিলে চাবোনৰ কেছৰ যিটো হিৰ'ইন গুড কোৱালিটি হয়, পোৱা গুড। সেইখিনি আমি ৱেইট কৰিলোঁ। ৱেইট কৰি 403 গ্ৰাম হ'ল। কেইটামান বজাত হ'ব এইটো? এইটো প্ৰায় 5:30 বজাত আজি। 5:30 বজাত। আৰু কেইজনক আটক কৰিলে? এতিয়া আমি সদ্যহতে 3জনক আটক কৰিছোঁ। দুজন ড্ৰাইভাৰ আৰু এজন খালাচী। এনেই ছাৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য কিমানমান হ'ব? বজাৰ মূল্য মানে এনেকুৱা, হিৰ'ইনৰ এনে ইণ্টাৰনেশ্যনেল বজাৰ মূল্য এতিয়া প্ৰায় 7 কোটিমান হৈ আছে। 8 কোটিমানৰ ভিতৰত যদি এইটো আমাৰ 403 গ্ৰাম হৈছে, 3 কোটি 3.5 কোটি টকা হ'ব। আজি যিখিনি কৰিছোঁ আমি প্ৰায় 3 কোটি 3.5 কোটি টকা হ'ব। ক'লৈ লৈ গৈছিলে কিবা গম পাইছে নেকি? হয়, আমি প্ৰাথমিক তদন্তত ড্ৰাইভাৰজনে কৈছে যে তেওঁলোকৰ যিটো মণিপুৰৰ যিটো বাছ কাউণ্টাৰ আছে, সেই বাছ কাউণ্টাৰে তেওঁলোকক শ্বিলঙৰ যিটো বাছ কাউণ্টাৰ বা শ্বিলঙৰ বাছ কাউণ্টাৰত দিবৰ কাৰণে পেকেটটো তেওঁলোকে দিব লাগে। ছাৰ, এই অভিযানটোত আপোনাক কোনে কোনে সহায় কৰিছিল আপোনালোকৰ ষ্টাফৰ? হয় হয়, আমাৰ সকলো ষ্টাফ, আমাৰ এনে সদ্যহতে ডিউটি 6জন থাকে। বাকী আমাৰ লাহৰীজান ডিউটি সকলো ষ্টাফ, আমি মণিপুৰৰ পৰা যেতিয়া বাছ আহে, বাছ অহাৰ লগে লগে আমাৰ ষ্টাফৰ সকলো ষ্টাফে আমি বাছ চেকিঙত লাগি যাওঁ। এতিয়া আজি আমাৰ প্ৰায় 16জন এনে ষ্টাফ আছে। তাৰ ভিতৰত প্ৰায় 14জনমান আমি বাছখন চেকিং কৰাত লাগি গৈছোঁ। মানে আপুনি এফালৰ পৰা যদি মই ক'বলৈ যাওঁ, আজি এনেই ডিউটিত আছিলে আঞ্জক তকবি আৰু আমাৰ সত্যেন্দ্ৰনাথ, জ্ঞানসিং তাৰাং, এনেকৈ আজি মানে অন ডিউটিত আছিল। আৰু অফ ডিউটিৰ আমাৰ বিপুল বৰা, উমেশ কুৰ্মী, ভাস্কৰজ্যোতি নেওগ, অবাইদুল ইছলাম, ইমৰান হুছেইন, গোটেইবোৰ আহি আমাৰ চেকিঙত লাগি গ'ল। আৰু আমি ছাৰ, পুনৰ কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা। আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান এটা সাফল্য কৰি দিছে। আচলতে এইটো আমাৰ মাননীয় কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ নেতৃত্বত আমাৰ কাৰ্বি আংলং জিলাত আমি ড্ৰাগছ বিৰোধী এটা অভিযান আগৰ পৰা চলাই আছোঁ আৰু এতিয়াও চলাই আছোঁ। আৰু এইটো নেতৃত্বটো সম্পূৰ্ণৰূপে আমাৰ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আছে। আমি তেওঁৰ নেতৃত্বত কাম কৰি আছোঁ। অভিযান অব্যাহত ৰাখিব আপোনালোকে? নিশ্চয় আমি অব্যাহত ৰাখিম।